নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা বেলেগ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম দুজন ভাল বন্ধু, এজন হ'ল কংকন তালুকদাৰ, আন এজন হ'ল বিকাশ চেত্ৰী। তেওঁলোক এজন ভাল বন্ধু আছিল। বৰ্তমান সময়ত তেওঁলোকৰ এটা কাজিয়া লাগি আছিল। সেই কাজিয়া কিয় লাগিছে, কি কাৰণত লাগিলে, সবিশেষ আলোচনা কৰিম এই ভিডিঅ'ত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কংকন তালুকদাৰ আৰু বিকাশ চেত্ৰীক আপোনালোকৰ মাজত বেলেগকৈ চিনাকি কৰি দিয়াৰ মই প্ৰয়োজন নাই বুলি ভাবোঁ, কাৰণ সকলোৱে চিনি পায়। ইউটিউবৰ এজন ভাল ইউটিউবাৰ কংকন তালুকদাৰ এণ্ড বিকাশ চেত্ৰী দুয়োৰে দুটা চেনেল আছে। অৱশ্যে মোৰ ফেভাৰেট ইউটিউবাৰ হয়। বিকাশ চেত্ৰীৰ লগত তেনেকৈ কথা পতা নহয় যদিও কংকন তালুকদাৰৰ যেতিয়া 2000 ছাবস্ক্ৰাইবাৰ আছিল তেতিয়াৰ পৰাই মই কংকন তালুকদাৰৰ ভিডিঅ' চাওঁ আৰু কংকন তালুকদাৰৰ লগত কথা পাতোঁ, বৰ্তমানো পাতি আছোঁ। কংকন তালুকদাৰ আৰু বিকাশ চেত্ৰী দুজন ভাল বন্ধু আছিল আৰু তেওঁলোকে একেলগে ভিডিঅ' বনাইছিল। প্ৰথমতে কাজিয়া আৰম্ভ হৈছিল। কংকন তালুকদাৰে এটা মাইক কিনিব গৈছিল আৰু মাইক কিনিব যাওঁতে বিকাশ চেত্ৰীক সুধিছিলে যে এখন ভাল দোকান চিনাকি কৰাই দিয়া। তেতিয়া বিকাশ চেত্ৰীয়ে লৈ গৈছিল এখন দোকানলৈ। তেতিয়া এটা মাইক কিনি লৈছিল, মানে দেখুৱাই দিছিল যে এইটো মাইক লোৱা বুলি। আৰু মাইকটো সম্ভৱ ডুপ্লিকেট আছিল আৰু সেই ডুপ্লিকেট মাইকটোৰ দিয়াৰ আঁৰত কংকন তালুকদাৰে ভাবিলে যে বিকাশ চেত্ৰীৰ হাত আছে বুলি। তেতিয়াৰ পৰা সেই কাজিয়াৰ সূত্ৰপাত আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে সেই কাজিয়া। আৰু এটা কথা সকলোৱে জানে যে বিকাশ দাৰ এটা ফেমিলি আছিল, যিটো নেক্সট লেভেল ফেমিলি বুলি জনা যায়। সেই নেক্সট লেভেল ফেমিলিত কংকন দাও আছিলে, পাপু দা আছিলে, সমীৰণ দাহঁত আছিল। যেতিয়া কাজিয়া লাগিছিল কংকন দা লাহে লাহে আঁতৰি আহিছিল তাৰ পৰা। আৰু যেতিয়া এই কৰোণা পৰিস্থিতিৰ সময়ত বিকাশ চেত্ৰীয়ে কিছুমান দুখীয়া মানুহক কিছুমান সাহাৰ্য দিবলৈ আহিছিল আৰু সেই সাহাৰ্য দিব যাওঁতেনে কিছুমান হোৱাটছআপৰ প্ৰাইভেট অডিঅ' ক্লিপ বাহিৰলৈ আহি গৈছিল, আউট হৈছিল, আৰু যিটো কংকন দাই আপলোড কৰিছিল। মই ভিডিঅ' ক্লিপটো আপোনালোকক শুনাব নিবিচাৰোঁ, কাৰণ কাজিয়াখন হাম কাটিছে। ময়ো ভাবোঁ যে কাজিয়াখন ইমানতে সমাপ্ত হওক। তাৰপিছত সেই তেতিয়াৰ পৰা গোটেই নেক্সট লেভেল ফেমিলিটো বৰবাদ হৈ গৈছিল, গোটেইখিনি ওলাই গ'ল। এতিয়া বৰ্তমান নেক্সট লেভেল ফেমিলি নাই বুলি গম পাইছোঁ মই। আৰু এইটো নকওঁ যে ভুল কংকন দাৰ গাত আছিল বা ভুল বিকাশ দাৰ গাত আছিল। মই ক'ব গ'লে ভুল দুইজনৰ গাত আছিল। আৰু এতিয়া বৰ্তমান নেক্সট লেভেল ফেমিলি নাই যদিও মই এটাই আশা কৰোঁ যাতে আপোনালোক দুজন আকৌ লগ হওক। ভুল কাৰ নহয়, ভুল চবৰে হয়, মানুহ মাত্ৰেই ভুল হয়, সেইটো সকলোৱে জানে। আৰু আপোনালোকে নতুনকৈ ভিডিঅ' আৰম্ভ কৰক, ইউটিউব জগতখনক আৰু আগলৈ লৈ যাওক, কাৰণ আপোনালোকক আমি বহুত ভাল পাওঁ। কংকন দাকো ভাল পাওঁ, বিকাশ দা, সমীৰণ দা, পাপু দা, মই চবৰে ভিডিঅ' চাওঁ আৰু ভালো পাওঁ। সেয়েহে ভাবিছোঁ যে আপোনালোকে আকৌ লগ হওক, মিলা প্ৰীতি হওক। তাৰে ভাবি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মই শিৰত লৈ মই আৰু নতুন ভাল ভিডিঅ' লৈ আহিম বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।